গাইজ নমস্কাৰ মই উপাসনাজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে আৰু আজিও ব্লগটো মই ঘৰতে ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আগৰ ভিডিঅ'ত গমেই পাইছে, মই কৈছিলোঁৱে এতিয়া ব্লগ মই ঘৰৰ পৰাই দিব লাগিব যিহেতুকে সকলোফালে কৰোণা বন্ধ, গতিকে মই যিখিনি বাৰু ঘৰৰ পৰাই আপোনালোকক ব্লগ দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা 9টা মানেই বাজিল, মই গা পা ধুই আহিলোঁ আৰু আজিৰ দিনটোত মানে ডেইলি ব্লগ হিচাপে নহয় আৰু মই কিছু মুহূৰ্ত দিনটোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই ভাবিছোঁ এইকেইদিন মানে যিকেইদিন ঘৰৰ পৰা ভিডিঅ' দিওঁ সেইকেইদিন থলুৱা খাদ্য কিছুমান আপোনালোকক দেখুৱাম। মাছ মাংস এইবিলাকতো আমি সকলোৱে সদায় খায়ে থাকোঁ হয়নে, কিন্তু কিছুমান বস্তু এনেকুৱা আছে যিবোৰ বস্তু নেকি বহুত উপকাৰীও হয় আৰু সেইবোৰ বহুত আগৰ পৰা চলি আহিছে, কিন্তু সময়ৰ সোঁতত সেইবোৰ হেৰাই যাবলৈ ধৰিছে। গতিকে সেইবোৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া যিহেতুকে ৰাতিপুৱা হৈছে গতিকে অকণমান মই কাম কৰোঁ, কাম থাকে এইখিনি সময়ত আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই এতিয়া দেখি পেলাই মনত পৰিছে মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ প্ৰথমতে, কিন্তু যিসকলে চোৱা নাছিল ভাবিলোঁ সেইসকলৰ বাবে আকৌ এবাৰ দেখুৱাই দিওঁ। এইটো কলমেৰে বনাইছিলোঁ, মই যোৱাবাৰ লকডাউনত বনাইছিলোঁ। এনেদৰে গোটেই মানে চিয়াহী নোহোৱা কলমবোৰ বহুত আছিল থাকোঁতে মই ভাবিলোঁ আৰু কি কৰোঁ, তেনেকৈ ভাবি থাকোঁতে এইটো আইডিয়া আহোঁতে এনেকৈ লগাই পেলাই গোটেইখিনিয়ে মানে আঠা লগাই দিছোঁ, লগাই পেলাই এনেকৈ চাওকচোন মই দেখুৱাই আছোঁ ৰ'ব। আৰু এনেকৈ থৈ পেলাই এইটো ইয়াতে এইখিনি ফুল ইয়াতে ৰাখি দিছোঁ। চাওক এতিয়া মই গোটেই কামখিনি কৰি লওঁ। কামনো আৰু কৰা কি দেখুৱাম, সকলোৰে একেই কাম হয়নে ৰাতিপুৱা। গতিকে মই এইখিনি কৰি লওঁ, কৰি লৈ পেলাই আপোনালোকক অকণমান পিছত আকৌ লগ পাই আছোঁ। এইফালে মায়ে ৰাতিপুৱাৰ খাদ্য বনাই আছে। এইখিনি হৈছে মটৰৰ ঘুগুনি আৰু এইফালে আটা মাৰি থৈছে, এতিয়া ৰুটি বনাব। এতিয়া মই অকণমান দেখুৱাই দিছোঁ, গোটেইখিনি হৈ গ'ল ঘুগুনি আৰু ৰুটি। এতিয়া আমি পুৱাৰ খাদ্য খাই লওঁ তেনেহ'লে। এয়া হৈ গ'ল ৰুটি আৰু ঘুগুনি, লগতে আছে পিঁয়াজ। কোনে কোনে পিঁয়াজ খাই ভাল পায় জনাবচোন ৰুটিৰ লগত। মই এনেকৈ খাই ভাল পাওঁ। এতিয়া খাই লওঁ এইখিনি। মানে ইমান গৰম, ইমান ৰ'দ দিছে, ৰাতি হ'লে ধুমুহা বতাহ বৰষুণ আৰু দিনত হ'লে ৰ'দ। কি হৈ আছে মানে গম নাপাওঁ, তেখেতে কি কৰি আছে, তেখেতে মানে ভগৱানে কি কৰি আছে আৰু নাজানো। আৰু দেখিছে কিমান ভূমিকম্প যাই আছে, কি হয় আৰু নাজানো। ইফালে কৰোণাটো আছেই। হৈ গ'ল মোৰ। আপোনালোকক অকণমান পিছত আকৌ লগ পাই আছোঁ, ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, এতিয়া সময় হৈছে দুপৰীয়া 1টা মানে বাজিল। মায়ে ভাত বনাবলৈ গৈছে আৰু মই ভাবিছোঁ আজি এটা বস্তু বনাওঁ, সেইটো ময়ে বনাম। মানে কঁঠাল যে আছে, কঁঠালৰ মুচিৰ তৰকাৰী মই খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। মই ভাবিছোঁ আজি বনাই পেলাই আপোনালোককো অকণমান দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ। গতিকে ব'লক চাই লওঁ মই কেনেকৈ বনাওঁ। আৰু বাহিৰত তামাম ৰ'দ, সেইকাৰণে দৰজাখন বন্ধ কৰি থৈছোঁ। কি ৰ'দ দি আছে চাওক, সেইফালে তামাম ৰ'দ। এতিয়া মই বনাওঁ। এইখিনি হৈছে কঁঠালখিনি, এইখিনি কাটি লোৱা হৈ গ'ল। আৰু ইয়াৰ বাবে যিখিনি মছলা লাগে বা যিখিনি আদা নহৰু লাগিব সেইখিনি মই এতিয়া কাটি লওঁ। কাটি লৈ পেলাই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ।
কঁঠালৰ তৰকাৰীখনৰ বাবে মই প্ৰয়োজনীয় বস্তুখিনি দেখাই লৈছোঁ। এইখিনি হৈছে পিঁয়াজ, এটা মই পিঁয়াজ লৈছোঁ আৰু এইফালে আদা নহৰু পেষ্ট বনাই লৈছোঁ, 2টা কেঁচা জলকীয়া, এটা তেজপাত আৰু এইখিনি বিলাহী কাটি লৈছোঁ আৰু কঁঠালখিনিৰ লগত এটা আলু সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি হৈছে ভেন্দি, মায়ে ভাজিব সেইবাবে ইয়াতে উলিয়াই থৈ দিছে। আৰু এইখিনি এতিয়া প্ৰথমতে বইল কৰি ল'ম। এয়া কুকাৰত বইল হ'বৰ বাবে দি দিছোঁ, অকণমান পানী দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ তাত, যাতে সোনকালে এইখিনি বইল হৈ যায়। সোনকালে মানে এইখিনি মাত্ৰ 50% মান সময়হে বইল হ'ব লাগিব, কাৰণ যিহেতুকে এইখিনি পিছত তৰকাৰী বনাম সেইবাবে আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। আৰু এইফালে বুট দাইল তিয়াই থৈছে মায়ে, এইখিনি কি কৰোঁ পিছত দেখুৱাই থাকিম আপোনালোকক। কঁঠালখিনি প্ৰায় 50% মান বইল হৈ গ'ল, সেয়েহে ইয়াত উলিয়াই লৈছোঁ। মই এখন কাঁহী লৈ লৈছোঁ, কাঁহীখনত বইল হৈ লোৱা কঁঠালখিনি উলিয়াই লৈছোঁ আৰু মই আপোনালোকক দেখুৱাম ইয়াতে কিমানখিনি সিজিছে। এয়া মই এপিচ আনি দেখুৱাই দিছোঁ আপোনালোকক আঙুলিৰে টিপি, মানে এইখিনি ভাঙি যোৱা নাই, ইমানখিনি বইল হ'লেই হৈ যাব এইখিনি। এতিয়া এইখিনি বনাব লাগিব, সেইবাবে মই কেৰাহী জুইৰ ওপৰত বহাই দিছোঁ। অকণমান কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে তেল দিছোঁ, তেলখিনি লাহে লাহে গৰম হৈ আহিছে। গৰম হৈ অহাৰ পিছত ফোৰণ দিছোঁ ইয়াতে। ফোৰণ দি পেলাই যিখিনি মই তেজপাত ৰাখিছিলোঁ, মানে এটা তেজপাত ইয়াত দি দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। অকণমান সময় এইখিনি লৰাই থাকিব লাগিব। অকণমান সিজি যোৱাৰ পিছত মই ইয়াতে কাটি থোৱা কেঁচা জলকীয়া দিছোঁ আৰু যিখিনি মই বিলাহী কাটি ৰাখিছিলোঁ সেই বিলাহীখিনিও ইয়াত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিম অকণমান সময়, মানে এইখিনি অকণমান সিজি যাব লাগিব। এই সিজালৈকে এইখিনি ভালদৰে লৰাই থাকিম। এইখিনি কম জুইত লৰাই থকাৰ পিছত লাহে লাহে সিজি আহিছে আৰু মই ইয়াত যিখিনি আদা নহৰু পেষ্ট বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াত দিম মছলাখিনি। প্ৰথমতে দিছোঁ হালধি গুড়ি আৰু পিছত দিম জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু ধনিয়া গুড়ি অকণমান। এইখিনি গোটেইখিনি বস্তু দি দিছোঁ, দি পেলাই এনেদৰে লৰাই এতিয়া গোটেই মছলাখিনি দিয়া হোৱাৰ পিছত ইয়াতে অকণমান পানী দিম, যাতে গোটেই মছলাখিনি একেলগে মিক্স হৈ যায় আৰু পানী দি পেলাই ঢাকোন লগাই 2-3 মিনিটমান সময় থৈ দিম কম জুইত। প্ৰায় 3 মিনিটমান সময় হৈ গ'ল, এতিয়া মই ঢাকনিখন উঠাই লৈছোঁ। এয়া দেখিছে মছলাখিনি গোটেইখিনি একেলগে মিক্স হৈ গৈছে। এতিয়া বইল কৰি থোৱা কঁঠালখিনি মই ইয়াতে দি দিম। এতিয়া এনেদৰে লৰাই থাকিম। মইতো গোটেইখিনি দেখুৱাব নোৱাৰোঁ, যিহেতুকে ভিডিঅ'টো দীঘলীয়া হৈ যাব। অকণমান এনেদৰে আপোনালোকক দেখুৱাই দিছোঁ আৰু ইয়াতে অকণমান নিমখ দিছোঁ, যিহেতুকে বইল কৰি লোৱা সময়ত বেছি নিমখ দিয়া নাছিলোঁ সেইবাবে। এতিয়া এনেদৰে প্ৰায় 10 মিনিটমান সময়ত কম জুইত ভাজি থাকিম। তাৰপিছত অকণমান ইয়াতে পানী ছটিয়াই দিম। মই ইয়াতে ঢাকনি দিয়া নাই, এনেদৰে কম জুইতে অকণমানকৈ ভাজি আছোঁ, কাৰণ বেছি পানী দিলেও ইয়াৰ টেষ্টটো নাথাকে। অকণমান পানী দি এইখিনি ভালদৰে ভাজি থাকিব লাগিব। আকৌ পানী দিছোঁ, পানী দি পেলাই ভাজি আছোঁ। পানীখিনি অকণমান শুকাই যাবলৈ ধৰিছে আৰু এতিয়া মই ইয়াত দিছোঁ মান ধনিয়া অকণমান, শেষতো দিম। এতিয়া অকণমান দি দিছোঁ। এতিয়া অকণমান সময় ঢাকনি লগাই দিছিলোঁ, ঢাকনিখন উঠাই দিছোঁ আৰু উঠাই পেলাই পুনৰ এনেদৰে লাৰি থাকিম অকণমান সময়। এইখিনি মই প্ৰায় 35-40 মান সময় এনেদৰে ভাজি আছোঁ, কাৰণ কম জুইত দি পেলাই ভাজিছোঁ সেইবাবে অকণমান বেছি সময় লাগিছে। এতিয়া এনেদৰে ভাজি থাকি শেষত মান ধনিয়াখিনি দি দিম, দি পেলাই আমাৰ তৰকাৰী ৰেডি হৈ যাব। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইফালে এইখিনি হৈছে বুট দাইল মায়ে তিয়াই থৈছিলে আৰু এইখিনি পিচিব, লগত দিব ভেদাইলতা পাত, নৰসিংহ পাত, জলকীয়া আৰু আদা নহৰু, এইখিনি এতিয়া পিচিব। এইখিনি মই বনোৱা হৈ গ'ল আৰু মায়ে বাকীখিনি কৰি আছে, সেইখিনিও আপোনালোকক অকণমান দেখুৱাইছোঁ। এতিয়া এইখিনিৰ মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, আপোনালোককো জনাওঁ। মজা। কি হয় বনাওঁতে মানে অলপ ভালকৈ বনাব লাগে, তেতিয়া আৰু বেছি টেষ্ট হয়। ধৰি লওক মই যে বইল কৰিছোঁ 50% মানহে কৰিব লাগে, নহ'লে ভাঙি চিঙি একেবাৰে চুৰমাৰ হৈ যায়, তেতিয়া আৰু ভাল নালাগে খাবলৈ। এতিয়া মোৰ পূৰা গোটা হৈ আছে, সেনেকৈ ভাল লাগে খাবলৈ। গতিকে এতিয়া আমি ভাত খাই লওঁ। হেল্ল' গাইজ, আমি ভাত খাই উঠিলোঁ। এতিয়া দুপৰীয়া হ'ল, 3টামান বাজিল এতিয়া।
ভাত খাই উঠি বহি আছোঁ ফেনৰ তলত। এতিয়া কি কৰোঁ চাওঁ আৰু অকণমান পিছত আপোনালোকক লগ পাই আছোঁ, চাই থাকিব। এতিয়া সময় হৈছে গধূলি, এয়া মই চাহ খাওঁ। এতিয়া ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ, বেছি দীঘলীয়া নকৰোঁ আৰু যিহেতুকে ৰাতিপুৱাৰ পৰা দেখুৱাইছোঁ বহুত দীঘলীয়াও হৈ যাব, সেইবাবে আজিৰ ব্লগটো তেন্তে এইখিনিতে শেষ কৰিছোঁ। যদি আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে হাঁহি থাকক, ফূৰ্তিত থাকক। বাই বাই।